নমস্কাৰ বন্ধুসকল, সুপ্ৰভাত। কেনে আছে আপোনালোক? মই ভালে আছোঁ আৰু আজি প্ৰথমবাৰ এনেদৰে আপোনালোকৰ লগত নিজৰ মনৰ কথাখিনি শ্বেয়াৰ কৰিবৰ কাৰণে ভিডিঅ' বনালোঁ। আচলতে ইউটিউব জগতখনত মই একেবাৰে নতুন, একেবাৰে মানে নান্না মুন্না এটা পোৱালি আহিছোঁ বুলি ক'ব। মানে পোৱালি মানে কি, আমি যেতিয়া সৰুৰ পৰা ষ্টাৰ্ট কৰোঁ যিকোনো বস্তু আমি একো নাজানা হৈ থাকোঁ। গতিকে মোৰো বিশেষ একো নলেজ নাই মানে ইউটিউবক লৈ, কেনেকৈ ভিডিঅ' বনাব লাগে, কি ভিডিঅ' বনাব লাগে বা কেনেকৈ মানে ভিডিঅ' বনালে ৰাইজে ভাল পায়। সিদিনাখনলৈকে মই নিজে এজন ভিউৱাৰ হৈ আছিলোঁ, দৰ্শক হৈ আছিলোঁ, আৰু আজি ময়ো নিজৰ মানে ভিডিঅ' মানে আপলোড দি আছোঁ সৰু সৰুকৈ হ'লেও। যিহেতু সময় নাপাওঁ কৰ্মব্যস্ততাৰ মাজত, আজি যিহেতু বন্ধ, গতিকে আজিয়ে মই ভাবিছোঁ আপোনালোকৰ লগত দুটামান কথা শ্বেয়াৰ কৰোঁ। মইনো কেনেকৈ কিয় ভাবিলোঁ যে মই এইখন ক্ষেত্ৰলৈ আহিব লাগে। আচলতে তেনেকুৱা একো মানে বিশেষ কাৰণ নাই। মই ইউটিউব চাই ভাল পাইছিলোঁ দেই, মই বহুত চাই ভাল পাইছিলোঁ। আৰু মোৰ এটা গুণেই টানিলে যে মই কথা কৈ বিৰাট ভাল পাওঁ। আৰু মই ভাবিছোঁ কথাখিনি কেতিয়াবা কি হয়, খং উঠিলেও মই নিজৰ লগতে কথা পাতোঁ বা ভাল লাগিলেও মই নিজৰ মাজতে ফূৰ্তি কৰোঁ, তেনেকুৱা মুমেণ্ট কিছুমান আহে। তো মই ভাবিছোঁ মোৰ সেই সুখ দুখ, মোৰ ডেইলি লাইফ বা মই যদি ক'ৰবাত যাওঁ, কিবা এটা ইনফৰমেশ্যন আপোনালোকক যদি দিব পাৰোঁ, তো ইউটিউবৰ জৰিয়তে কিয় নহয় মই কথাখিনি কোৱা ষ্টাৰ্ট কৰোঁ। আৰু সঁচাকৈ ভাল লাগিছে। নতুনকৈ আহিছোঁ যদিও লাহে লাহে এজন দুজন ছাবস্ক্ৰাইবাৰো আহি আছে। আৰু মানে এনেকুৱা নহয় যে মানে আপোনাৰ ভিউ আহে, কিন্তু কি হয়, ভিউ চোৱাৰ পিছতো ৰাইজে তাৰমানে কিছুমানে লাইক নকৰে বা কমেণ্ট নকৰে। তেতিয়া আচলতে কি হয়, আমি যেতিয়া এটা ভিডিঅ' বনাওঁ, মোৰ মানে যিটো মানে চিন্তা শক্তি, মই সেই চিন্তাধাৰাইদি মই কৈছোঁ, ভিডিঅ'টো বনাই আছোঁ, মই দি আছোঁ, কিন্তু ভিউ আহি আছে ঠিকেই। কিছুমান নতুন হিচাপে মোৰ ভিউ ঠিকে ঠাক আছে, কিন্তু কমেণ্ট নাহে বা লাইক এটাও নাহে। কমেণ্ট নালাগে বাৰু, ইটছ অ'কে, বাট লাইক এটা যদি কৰে তেতিয়া এনেকুৱা লাগিব যেন ভাল লাগিছে। আৰু যেতিয়া লাইক নকৰে তেতিয়া এনেকুৱা লাগে যেন মোৰেই কিবা ৰৈ গ'ল নেকি, মানে মোৰেই কিবা ভুল হৈছে নে, ময়ে বনাব জনা নাই নে কি। আচলতে ভুলবিলাক আপোনালোকে যদি আঙুলিয়াই দিয়ে তেতিয়াহে আমি এই মানে জগতখনত অকণমান ভালকৈ লাগিব পাৰিম, ভালকৈ গ্ৰ' কৰিব পাৰিম। গতিকে আপোনালোকলৈ এটাই অনুৰোধ, যাতে আপোনালোকৰ দিহা পৰামৰ্শবিলাক দিয়ে, কিয়নো মই অতিকৈয়ে নতুন। আৰু গছ পুলি এডালক যেনেকৈ ডাঙৰ হওঁতে তাত সাৰ পানীৰ দৰকাৰ হয়, তো মোৰ চাগে চেনেলটোত মই ইমান বেছি সাৰ পানী দিব পৰা নাই। কিন্তু মই এতিয়া লাহে লাহে শ্বৰ্টছ ভিডিঅ' কিছুমান আপলোড দি আছোঁ। মানে মই যেতিয়া যাওঁ, য'ত যি দেখা পাওঁ, মোৰ চকুৰ কেমেৰাইদি যিটো দেখা পাওঁ, আচলতে সেইটোৱে মোৰ মোবাইলৰ কেমেৰাত মই ৰেকৰ্ড কৰোঁ যিমানখিনি পাৰোঁ। ব্যস্ততা বহুতখিনি আছে, তাৰ মাজতো চেষ্টা কৰিছোঁ কিজানি অলপমান আগুৱাব পাৰোঁ। আৰু এই ক্ষেত্ৰত আপোনালোকৰ সহায় সহযোগিতাটো লাগিবই। আপোনালোকে মোক এডভাইচ দিব, আপোনালোকৰ যিখিনি অভিজ্ঞ, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো পাইছে তেতিয়াহ'লে প্লিজ মোক আপোনালোকে কমেণ্ট কৰিব যে এইটো নকৰিবা, এনেকুৱাকৈ কৰিবা, এনেকুৱা নকৰিবা। গতিকে অলপমান আপোনালোকৰ ফালৰ পৰা যেতিয়া ছাজেশ্যনখিনি পাম, তেতিয়া হয়তো নিশ্চয় তাৰ পৰা যথেষ্টখিনি লাভ হ'ব। বাছ এইখিনিয়ে ক'ব লগা আছিল। লাইকটো কৰিব, আপোনালোকে ছাবস্ক্ৰাইব কৰিব। ভিউৱাৰ্ছখিনিক কৈছোঁ, ভিউটো মোৰ আহে, যিখিনি মই ভিডিঅ' আপলোড কৰিছোঁ ভিউ নাহা নহয়। নতুন হিচাপে ভিউ আছে অলপ চলপ, কিন্তু যিখিনিয়ে ভিউ কৰে, যিখিনি দৰ্শক হয়, আচলতে যিখিনিয়ে দেখা পায় ভিডিঅ'টো, আপোনালোকে ছাবস্ক্ৰাইব এটা কৰিব, নহ'লে আপোনালোকে লাইক এটা কৰি দিব, যাতে ময়ো গম পাওঁ যে আচলতে মোৰ ভিডিঅ' অলপ চাব পৰা লায়কৰ হৈছে আৰু। গতিকে এইখিনিয়ে ক'ব লগা আছিল। বাকী মই নতুন, গতিকে মই কি কৰোঁ, কেনেকৈ মই কি কৰিলোঁ বা লাইফটোত মোৰ কিমান কি হৈ আছে বা কি হ'বলৈ গৈ আছে, কি হৈছিল, গোটেইখিনি শ্বেয়াৰ কৰিম। কেইজনমান আৰু সদস্য যদি মোৰ মানে চেনেলটোত আহে, তেতিয়া মোৰ গোটেইখিনি কথা মই শ্বেয়াৰ কৰিম আপোনালোকৰ আগত। কিন্তু ইউটিউব ক্ষেত্ৰখনলৈ অহাৰ আগত কোনো ধৰণৰ প্লেন নাছিল। সেইদিনাখনলৈ মই ক'লোৱে আপোনালোকক, সেইদিনাখনলৈ মই দৰ্শক, আজিও মই দৰ্শকেই হয়। আৰু জাষ্ট নিজৰ এটা সৰু সৰু ক্লিপ কিছুমান, য'ত যাওঁ বা কিবা এটা মানে ক'ৰবাত গ'লোঁ, নেচাৰেল কিবা এটা, মই নেচাৰেল বস্তুবিলাক মোৰ বিৰাট চকুত লাগে। গতিকে য'তেই দেখা পালোঁ, ক'ৰবাত এটা পুখুৰীয়ে দেখিলোঁ, তাতে দুটা হাঁহে দেখিলোঁ, মই তেনেকুৱা বস্তুবিলাক ভাল পাওঁ আৰু আপলোড দিওঁ। মই যিখিনি দেখোঁ সেইখিনি আপোনালোকক দেখুৱাবলৈও চেষ্টা কৰোঁ। গতিকে তাতেও ভুল হৈ যায়, আমি আচলতে ইমান অভিজ্ঞও নহয় এই ক্ষেত্ৰখনত। এটা নিজৰ সৰু এটা পদক্ষেপ
হাতত লৈছোঁ। আপোনালোকে সহায় কৰিব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ভুল হ'লে আঙুলিয়াই দিব কমেণ্টৰ জৰিয়তে। থেংক ইউ। জয় আই অসম।